ব্লগাৰ যদি হ'ব বিচাৰিছোঁ ন মই নীলাজ হ'ব লাগিব, BSRM হ'ব লাগিব। আপুনি ইউটিউবত যাব দিব পাৰিম না ভিডিঅ'টো? বাকী মানুহে চাই আছে, চাই দিব দিয়ক। পাগল বুলি ভাবিছে। চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দিম। এই যে ষ্টেণ্ডডাল চকী এডাল যদি মাৰি মাৰি গৈ থাকোঁ চকী উখোৱা যাব। হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ভ্লগ। আজি গাইজ মই ভিডিঅ'টো পাব্লিকৰ আগত বনাম বুলি ভাবি আছোঁ, কাৰণ মোৰ প্ৰতিটো ভিডিঅ'তে আপোনালোকে দেখে মই অকলে ভিডিঅ' বনাওঁ বা আমাৰ চিনাকি মানুহৰ আগত ভ্লগ বনাওঁ হ'ল। কিন্তু মানুহৰ আগত বনাবলৈ এটা মানে মনতে আহে যে মানুহৰ আগত বনালে এই মানুহে কি ক'ব। কিন্তু আজি মই এই ভয়টো ভাঙিবলৈ গৈ আছোঁ। ওচৰতে এখন সকাম হৈ আছে, তাত গৈ পেলাই মই ভ্লগ বনাবলৈ চেষ্টা কৰিম। পাৰিমনে নোৱাৰিম আপোনালোকে চাব। আৰু মোৰ এতিয়া এনেকুৱা লাগি আছে যেন পাৰিম নে নোৱাৰিম এনেকৈ লাগি আছে। কথাবিলাকো ভালকৈ এতিয়া এনেকৈ অকলেই নোলায় কথাবিলাক, মানুহৰ আগত কি ওলাব। তাকে গৈছোঁ আৰু এতিয়া এইপিনে যাব লাগিব। এইপিনে আছে এটা ঘৰ, বহুত অলপ দূৰ। সেইটো ভাবিয়ে মোৰ মানে ধুমধুমাই আছে বুকুখন। পূৰা ৰ'দ দি আছে, আপোনালোকে চাওক। আৰু এইপিনে যাব লাগিব মই। আৰু মানুহৰ আগত ভ্লগ বনাবলৈ লাজ কৰি লাভ নাই। মানে ভ্লগাৰ যদি হ'ব বিচাৰিছোঁ ন মই বিচাৰিছোঁতো, মানে কি হ'ব লাগিব জানে? নীলাজ হ'ব লাগিব, BSRM হ'ব লাগিব। সেইটো মেইন কথা। মানুহে গালি দিয়ক, এনেকৈ বিচাৰিবই লাগিব। যেনেকৈ পাব্লিকত ভিডিঅ' বনাবলৈ মই আহি আছোঁ, তেনেকৈ বুকুখন ধূপ ধূপ আহি আছে। বাকী মই এইপিনে গৈ আছোঁ এতিয়া। ইটো ঘৰ চাওঁ কি হয়। এয়া টুটুমণি সকামৰ কিবা কামত যায়গৈ। এয়া বিপুলৰ দাদাই গ'ল ক'ৰবাত কামত, এতিয়া মোকো মাতিছে ভিতৰলৈ। মানুহ চানুহ বহি আছে, আপোনালোকে দেখিব পাইছে। আহি পেলাই সকাম পাই গ'লোহি, বহুত হাল্লা হৈ আছে। আৰু এইপিনে বিপুল ইহঁতৰ সকাম, তাৰপিছত বহি আছোঁ প্ৰসাদ খাবলৈ দিব। এইপিনে ল'ৰা ছোৱালীবিলাক বহিছে, মানুহ এজনীও আহিছে। তাৰপিছত বাহিৰত ভকতসকল বহি আছে, প্ৰসাদ বিতৰণ পূৰা হৈ আছে। আৰু এইপিনে ভাত বনাই আছে। বাহিৰত গৈ দেখাবলৈ চেষ্টা কৰিব লাগিব। ল'ব সাহসটোৱে অহা নাই, নেটটোৱে বেয়া। কি কৰিব? এই জেগাকণ উলিয়াই দিবলৈ কাৰণে টেবুলখন নি পেলাই এতিয়া বৰ্তমান ইয়াত থৈ দিলোঁহি। বাকী মই পাব্লিকৰ পৰা ভিডিঅ' বনাই আহিছোঁ এতিয়া। কিন্তু দেই ভালকৈ পোৱা নাই, ৰ'ব চেষ্টা কৰি আছোঁ। এতিয়া বিপুলৰ লগত বাহিৰত যাম। তাক মাতিছোঁ, সিহে অহা নাই। তাক মই ক'লোঁ, সি কৈছে নামেই গাই আছে বুলি। দিয়ক মই ফোন কৰিছোঁ, সি প্ৰথম কৈছিল। কিন্তু মই ইয়াত আহি পাই মই কৈছোঁ। আপুনি ইউটিউবত যাব দিব পাৰিম নে ভিডিঅ'টো? এইপিনে ডিম্পীয়েও ভ্লগ চেনেল খুলি ল'লে, তাইও ভ্লগ বনায়। আৰু এইপিনে প্ৰসাদ পূৰা ভগাই আছে। আৰু জ্যোতিও আহি পালে, সি পূৰা মোবাইলহে চাই আছে। এইপিনে চোৱাই নাই তই জ্যোতিষ? কিয় কান্দিছ? বাকী আমি প্ৰসাদ চসাদ খাইছোঁ, পিতিয়াহঁতেও খাইছে। তোৰ প্ৰসাদৰ পাতখন ক'ত? ইমান সোনকালে খালি নে? দামনি চবৰে প্ৰসাদৰ পাত আছে, তাৰখন নাই। সি ভিতৰত থৈ আহিলেগৈ, ঘৰৰ মালিক না। চন্দন, তই যে ওপৰত প্ৰসাদ খাই আছ, ওপৰতে ভাত খাই দিবিনে? ইয়াৰ কাৰণে জেগা নাইচোন, কি কৰ? এতিয়া গাইছ আমি বাহিৰলৈ গৈ আছোঁ, আৰু এইবিলাক মানুহ চানুহ পূৰা বহি আছে। এতিয়া আমি যাম, ক'ত ভাত বনাইছে সেইটো চাই আহক। ইয়াত পূৰা ভাত চাত বনি আছে। আৰু ভিতৰত চবৰে ধোঁৱাইদি চকুত ধৰি গৈছেগৈ, এনেকুৱা মানে ধোঁৱা ওলাই আছে ইয়াত দেখিব পাইছে আপোনালোকে। এয়া গৰিমা চাই দে। চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দে মোক। সংগীতা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দে। ইয়াত পৰা ভাত খোৱা হ'ব। এতিয়া প্ৰসাদ খোৱা হ'ল, এতিয়া ভাত চাত খোৱা হ'ব। বাকী পাৰিলোঁ দে অলপ কিবা এটা হ'লেও। ইয়াত নেটৱৰ্ক একেবাৰে নাপায়। ইয়াত চাওক, কাটাচোন 5ডালে থকা আছে। এতিয়া ঠিক হৈ গ'ল, ভিডিঅ' বনাওঁতে ঠিক হৈ গ'ল। জ্যোতি কাটা কেইডাল আছে নেটৱৰ্কৰ? দুডাল আছে। মোৰ কিন্তু এডালো নাই। মোৰ এডাল আছিল, হস্পিটেলতে আহি গ'ল। এয়া চাওক, কাটা চাওক, এতিয়া এডাল হৈ গ'ল। ইয়াত মানে নেটৱৰ্কটো ভালকৈ নাপায়। আৰু গাইছ পাব্লিকৰ আগত কি বনাইছোঁ অলপ চলপ আপোনালোকে দেখিব পাইছে। অলপ বাহিৰৰ পৰা আহিলোগৈ, যাওঁতে অলপ কিবা এটা বনাম আৰু আজিকালি ইমানে হঠাৎ ইমান গাল বনাই দিলোঁ আৰু। এইপিনে বিশ্বৰ লগতো কথা পাতি আছোঁ, ভাত চাত দি দিলে। আৰু এইপিনে বিশ্বজিতেও আমাক ভাত খোৱা চাই আছে, আপোনালোকে দেখিব পাইছে। বাকী ভাত চাত খাই হৈ গ'ল, ৰাইজে এইপিনে খাই আছে ধুনীয়াকৈ।
পাব্লিকত ভিডিঅ' বনাই আছোঁ অপেন গাঁৱলৈ লাজ নকওঁ ই উঠি গুচি গ'ল তাৰপিছত এইপিনে জ্যোতি চৌ হৈ গ'ল এতিয়া আমি বাহিৰত যাম এতিয়া পাব্লিকত বনাই আছোঁ ভিডিঅ' মোৰ চেণ্ডেল ক'ত থ'লোঁ সেইটোৱে পাহৰিলোঁ যাম মানে ভাই চাহাব এইখন মই একো কথা কৈ অহা নাই ডাইৰেক্ট কেমেৰা কৰি আহিছোঁ বাকী এতিয়া যাওঁগৈ অলপ তই কিমান লাজ কৰিছ যোৱা ঘৰত যোৱা ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাই আহিছোঁ একো কথা নাই এনেকৈ পাব্লিকত ভয় কৰি লাভ নাই বনাই দিছোঁ কোনেও একো নকয় অঁ ক'লে কওক কি হয় গালি দুটান দিব চুপ এনেকৈ গালি দিব বা ভিডিঅ' নবনাবি এনেকৈ ক'ব মৰি যাম নেকি ক'লে অঁ লাজ লাগে অলপ সেইটো এটা কথা হয় বাকী চেষ্টা কৰিলোঁ আৰু কি ক'ম মই মানে মানুহৰ আগত ভিডিঅ'টো কেমেৰাটো লৈ আহিব পাৰিছোঁ কিন্তু কি বুলি কয় কথা ক'ব পৰা নাই হয় কথা মই মুখস্থ কৰিব লাগিব আৰু দিয়ক বাকী ময়ো ইয়াৰ উল্টা পুল্টাই বকি আছোঁ বাকী ঘৰত যাওঁ এতিয়া গাইছ অলপমান ৰেষ্ট লৈ মই গৈ আছোঁ কামপুৰত ধুনীয়াকৈ যাম চুলিখিনি কাটাম ধুনীয়াকৈ অলপ বনি আহিম আৰু এতিয়া গাইছ মই গৈ আছোঁ কামপুৰত ধুনীয়াকৈ চুলি তুলি কাটি আহোঁগৈ বাকী এই চেণ্টিগেটৰ তিনিআলিখনত বহুত মানুহ হয় তাত ভ্লগ এনেই চাইকেল চলাই গৈ থাকোঁতে বনাব পাৰোঁনে নোৱাৰোঁ তাকে চাম বাকী এতিয়া গৈ আছোঁ ধুনীয়াকৈ মহেশদাৰ দোকানত গৈ চুলিখিনি কাটাই লওঁ বহুত জংঘলী হৈ আছে চুলিখিনি এই আগত মানুহ বাঁহ লৈ খাৰা হৈ আছে মই বনাই যাব পাৰিম নে চাওক এয়া মই গৈ থাকিম আমাৰ গাঁৱৰ মানুহ আহিছে তেওঁ মই ভ্লগ বনাই গৈ থাকিম ৰ'ব এই বাঁহডাল আহিছে কাৰণে এইডাল হেণ্ডেল বাকী মই বনাই আছোঁ এই বাঁহডালৰ কাৰণে বুজক আৰু এতিয়া গাইছ মই চেণ্টিগেটত সোমাই গ'লোঁ এইকণত বহুত ভিৰ হয় এইকণত মই এইকণত আপোনালোকক ভ্লগ বনাই দেখাই আছোঁ কেনেকৈ বনাব লাগে বাকী এইপিনে গাড়ী এখন আহি গ'ল গাত আছে এই মাই গড বাকী মানুহে চাই থাকিব দিয়ক পাগল বুলি ভাবিব দিয়ক একো কথা নাই ভ্লগ বনাব পাৰি বাকী গৈ আছোঁ মই বাকী চেণ্টিগেটত এইকণত মাংস বেচে এইকণত বাকী এইকণত চব্জি বেচা হয় আৰু ওপৰত এখন অভাৰব্ৰিজ যি হয় হ'ব মানুহে একো কথা নাই ইয়াত বুকুখন ধম মাৰিছে তেওঁ গাইছ আহিছোঁ আপোনালোকে কি হয় হ'ব গাঁৱৰ মানুহে মোৰ একো ফৰক নপৰে নে কম কি মই এইটোত একো বুজি পোৱা নাই বাকী এইপিনে যাব লাগিব মই এতিয়া গাইছ মহেশদাৰ দোকান আহি পাই গ'লোঁ মহেশদাৰ পৰা চুলি তুলি কাটি আছে আৰু 4জনমান মানুহ আছে মই অলপ ৰখিব লাগিব তাকে বহো অলপ তাৰপিছত চুলিখিনি কাটি এতিয়া গাইছ আমি চিলিণ্ডাৰৰ ওপৰত পূৰা কাঠ থৈ দিছে তাৰ ওপৰত বহিবলৈ দিছে মহেশদাই বাকী বহিবলৈ বাহিৰত এয়া হেৰি টুল চুল আছেই কিন্তু আমি ইয়াত বহিছোঁ আৰু এতিয়া গাইছ লগৰ এটা লগ পাইছোঁ সি ওলাব লাজ কৰিছে ছাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়া মোক অ'কে চুলি কটা দোকানখনত বহুত মানুহ সেইকাৰণে আহি পেলাই অলপ ইয়াতে টাইম পাছ কৰিছোঁ বহিছোঁহি খুৰাই মাতিলে একো নাই দিয়ক একো নহয় ভাইটিও আছে তুমি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া এই দাদাজনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপুনি দাদাজনে বহুত কষ্ট কৰি আছে ভিডিঅ' বনাবলৈ বাকী এনেই ইয়াতে ৰখি আছোঁ আৰু তেনেকৈ বহি আছোঁ কাপোৰৰ দোকানখনত আহি খুৰাক ক'লোঁ দোকানখন প্ৰমোশ্যন কৰি দিওঁ দিয়ক খুৰাই কৈছে বোলে দুৰ্গা পূজাৰ ওচৰত আহিবি তেতিয়াহে প্ৰমোশ্যন কৰিলে কৰিবি আইনাখনত কেমেৰা কৰিলে ভালকৈ নাহে সেইকাৰণে মহেশদাই ধুনীয়াকৈ মুচি দিছে প্ৰথম মই মুচিছিলোঁ তাৰপিছত মহেশদাই মুচি দিছে এতিয়া ধুনীয়াকৈ কেমেৰাত একদম মুখখন ধৰিব পাৰিছে নহ'লে মুখখন ধৰিবই নোৱাৰে এতিয়া ধুনীয়াকৈ ভ্লগিং কৰিব পাৰিম অ' মহেশদা এই যে ষ্টেণ্ডডাল চকী এইডাল যদি মাৰি গৈ থাকোঁ চকী ওখ হৈ যাব এইখনে থাকিব ইয়াতকৈ ওখ নহয় আৰু চাওঁ নেকি এবাৰ মাৰি চাওঁ ইয়াতকৈ ওখ নহয় আৰু এইকণ ইয়াতকৈ ডাউনহে হয় বাকী দাদাজনে অকণ চুলি কাটি লওক তাৰপিছত মোৰ পাল আহিছে এতিয়া দোকানত খালী হৈ গ'ল চব কোনো মানুহ নাই মই আছোঁ লাষ্টত বাচিলোগৈ তাৰপিছত মই কাটো আৰু ঘৰত যাওঁগৈ গাইছ এইখন দোকানত আহিব বহুত ধুনীয়া দোকান চাওক কামপুৰৰ বাছ চেণ্টিগেট এইপিনে শংকৰ মন্দিৰৰ পিনে যাওঁতে পাই যায় দোকানখন বহুত ধুনীয়াকৈ চুলি কাটে আৰম্ভ কৰি দিলে চুলি কাটা মোৰ 3 দিনৰ ভিতৰত যদি 1000 ছাবস্ক্ৰাইবাৰ হ'ল এই দোকানখনত আহি গাইছ মই টপা হ'ম
আৰু অপেন মই পাব্লিকৰ আগত ব্লগ বনাম যাওক এনেও নহয় জানো এতিয়া গাইছ চাওক চুলি কাটটো এনেকেই ভাল লাগিছে অলপ দীঘল কৰিয়ে ভাল এনেকৈ ৰাখা এতিয়া গাইছ চুলি কাটটো এনেকৈ দীঘল চুলিখিনি মাজৰ চুলিখিনি দীঘল থাকোঁতে ভাল লাগিছে কিন্তু ঘৰত গৈ বেয়া লাগে সেইকাৰণে অলপ মাজৰখিনিও চুটি কৰি দিওঁ বাকী দীঘল থাকোঁতেও কিন্তু বেয়া লগা নাছিল দেই মহেশদা এতিয়া গাইছ মোক পৰা বগা কৰি দি আছে পাউডাৰ চাউডাৰ দি চুলি কটাৰ পিছত মহেশদা এইটো পাউডাৰটো কিয় দিয়ে মানে চুলিকেইটা আঁতৰাব লাগে চুলিকেইটা আঁতৰি যায় বাকী চুলি কটা ধুনীয়াকৈ হৈ গ'ল ফাইনেলি গাইছ চুলি কটা হৈ গ'ল পূৰা ক্লিয়াৰ আপোনালোকে ৰিজাল্টটো চাওক মই এবাৰ ধুই দিছোঁ চব কলাই চাইকেলখন মই ক'ত থৈছোঁ চাওক চুলি তুলি কটা হৈ গ'ল মহেশদা কি কৈছা মহেশদাৰ লগত বোলে একেলগে মহেশদা এতিয়া ভাত খাব যাব উঠনিৰ পৰা চুলি কাটি আছে কেইটা বাজিল 3টা বাজি গ'ল 3টা বাজি গ'ল উঠনিৰ পৰা চুলি তুলি কাটি আছে লাষ্ট মই কাষ্টমাৰ লাষ্টৰ এতিয়া দোকানখন বন্ধ কৰিব ধুনীয়াকৈ মহেশদাও ভাত খাব যাব মই বৰ সকামত ভাত খালোৱে আজি কি এইবিলাক বাহিৰতে থাকিব চুলবিলাক বাহিৰতে থাকিব এইবিলাক বাহিৰতে থাকিব চাইকেল এইখন এইপিনে পিছত চাওক নাপিতক মই চাইকেলত উঠাই লৈ আহিলোঁ দাদাজনৰ ঘৰ চেণ্টি গেটৰ আগত অলপ মই নমাই থৈ যাম বাকী মই ঘৰলৈ যাম দিয়া চুলি কাটি আহি ঘৰ পাই গ'লোহি এতিয়া ধুনীয়াকৈ গা পা ধুই লওঁ কাৰণ চুলি কটাৰ পিছত গাটো ধুবই লাগিব আৰু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মই 2বাৰ গা ধুলোঁ এইবাৰ সতি মোৰ গা ধোৱা 3বাৰ হ'ব আজি গা বেছি ধুইছোঁ দিনটোত দেই বাকী গা ধোৱা সময়তে এতিয়া চাবোনেই শেষ হৈ গ'ল আপোনালোকক দেখাই আছোঁ চাওক এইটো কাপোৰ ধোৱা চাবোন এতিয়া কাপোৰ ধোৱা চাবোন দি মই গা পা ধুব লাগিব মই জীৱনত গা ধুই পাইছোঁ কাপোৰ ধোৱা চাবোন দি কিন্তু চুলি ধোৱা মোৰ মনত পৰা নাই দেই কেনেকুৱা বা হয় চুলি ধুলে বাকী চুলিত লগাবলৈ চেম্পু আছে মই চেম্পু ইউজ নকৰোঁ ইয়াৰ এটা কাৰণ আছে বাকী চেম্পুটো মই আপোনালোকক ভালকৈ দেখুওৱা নাই পিছত নহ'লে চেম্পু কোম্পানীয়ে বেয়া পাই যাব যদি ভিডিঅ'টো চাই বাকী গাটো ধুই লওঁ দিয়ক গা পা ধুই হৈ গ'ল ধুনীয়াকৈ বাহিৰলৈ ওলাই আহিছোঁ আৰু বাহিৰত ধুনীয়া বতাহ মাৰি আছে ৰুমততো থাকিবই নোৱাৰি পূৰা গপগপনি গৰমৰ পৰা শান্তিয়ে নোহোৱা হৈছে এতিয়া বাহিৰত কিন্তু ধুনীয়া বতাহ মাৰি আছে চাওক কচু পাতবিলাক লৈ আছে বতাহত এতিয়া নলগাই হৈ গ'ল কিন্তু ধুনীয়া বতাহ মাৰিছে এজোপা লৈ আছে চাওক বাকী বেলিটো এইপিনে চাওক পূৰা মোৰ চকুতে পৰি আছে এই তপাই আছে গোটেই পৃথিৱীখন ভিতৰততো থাকিবই নোৱাৰে শান্তি নোহোৱা হৈছে আৰু গৰমত বাকী গা ধোৱা কথাটো কওঁ এই কাপোৰ ধোৱা চাবোন দি মাথাটো যে ধুলোঁ চুলিসোপা কিবা এটা চুই বেয়া লাগিছে ডেমেজ হৈ যাব কিন্তু কাপোৰ ধোৱা চাবোন দি যদি মই গা ধুলোঁ আজি এদিনৰ কাৰণে ধুইছোঁ একো নাই আপোনালোকে নোধুৱে মই ধুইছোঁ আৰু বাকী ভ্লগটো ইমানতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ ভাল লাগিলে এটা লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক থেংক ইউ ফৰ ৱাচিং আপোনালোকে ভাবিছে এনেকৈ ক'ম এনেকৈ মই কেতিয়াও নকওঁ আজিৰ পৰা মই ক'ম থেংক ইউ ফৰ ৱাচিং বাই বাই